গুড মৰ্ণিং। আজিৰ মিনি ভ্লগটো মই একেবাৰে বিচনাত শুই থকাৰ পৰা আৰম্ভ কৰিছোঁ। মাক পুতেক দুইটা পাছত উঠিলোঁ। দুবুৱে উঠি লৈ দেউতাকক উঠাই আছে। প্ৰায় 20-22 দিনৰ মূৰত পাইছে দেউতাকক। উৰুকা দিনাই আহি ওলালেহি বিহু বুলি। নিজৰ বিচনাখনত বহুত দিনৰ মূৰত শুবলৈ পাই একে বিচনা এৰিবলৈ মন কৰা নাই। দুবু ওলাই আহিলে আৰু আহিয়ে পালে কুকুৰজনীক। কিন্তু ভাজ দিছে সি, কুকুৰজনীহে পলালে। ভয় কৰিব লাগিছিল আকৌ সিহে। ঘৰলৈ আমি বিহুৱে সংক্ৰান্তিয়ে যেতিয়াই আহোঁ, আহিলে দুবুৱে এই ৱাকাৰখন চলাই ফুৰিব। সৰুতে খেলা মোক এৰিবই পৰা নাই সি, একে দাঙি লৈ ফুৰাই। আৰু এই যে টচমুগাৰ কাপোৰযোৰ দেখিছে, সেইযোৰ মোৰ কলিয়াবৰ মাৰ হয়। কাপোৰযোৰ খুব মৰম লগা। পচন্দ বাৰু মই কৰি দিছোঁ মাক। আগতে পৰিয়ালৰ বিয়া এখন আছে, সেইবাবে মায়ে লৈছে কাপোৰযোৰ। মই আনি পেলাই দহি পটি চব লগাই মেলি দিছোঁ। কাপোৰত ওলাই থকা সূতাখিনিয়ে দহি কৰিলে কাপোৰযোৰ বেছি মৰম লাগে দেখি, সেয়ে এনেদৰে বান্ধি দিছোঁ। আৰু সন্ধিয়া সময়ত মই সেয়া নাৰিকলৰ চিৰা বনালোঁ।